বন্ধুসকল আজি আমি কৰিম অনুশীলন 12.2 question number 5 to question number 5 to চোৱা কিতাপখন মেলি কি লিখা আছে মই পঢ়ি দিছো বা শুনিব পাৰা 21 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তত এটা চাপে কেন্দ্ৰত এটা 60 ডিগ্ৰী কোণ কৰে নিৰ্ণয় কৰা চাপ আমি চাপটোৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে ইয়াত চোৱা আমি কি কৰিব লাগে এই চাপটোৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলাটোৰ কালি আৰু অনুৰূপ জ্যাদালৰ দ্বাৰা গঠন হোৱা বৃত্তখণ্ডটোৰ কালি নিৰ্ণয় কৰিব লাগে পোন প্ৰথমে চোৱা আমি এটা বৃত্ত আঁকি লম ইয়াত এনেকৈ এটা বৃত্ত আঁকি লবা কম্পাস ব্যৱহাৰ কৰি পেন্সিল লগাই তাৰ পিছতে চোৱা কি কৈছে 10 সেন্টিমিটাৰ 21 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তত মানে এই ব্যাসাৰ্ধ এটো ব্যাসাৰ্ধ ন 21 সেন্টিমিটাৰ ঠিক আছে 21 সেন্টিমিটাৰ এটা বৃত্তত এটা চাপে কেন্দ্ৰত 60 ডিগ্ৰী কোণ কৰে ঠিক আছে এটো 21 সেন্টিমিটাৰ হ'ব এটো চাপ দেই বৃত্তটোৰ নাম দিটো O A B কেন্দ্ৰত 60 আৰু ইয়াত 60 ডিগ্ৰী কোণ কৰে বুলি কৈছে নিৰ্ণয় কৰা আমি চাপটোৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে চোৱা এটো হৈছে বৃত্তকলা এই অংশটো আৰু এটো হৈছে ঘনবৃত্তখণ্ড আমি এই চাপটোৰ প্ৰথমতে 1 নম্বৰত আমি দিয়া আছে লিখিবা কি দিয়া আছে ব্যাসাৰ্ধ দিয়া আছে যাক আমি r বুলি r এৰে উচ্চিত কৰো ব্যাসাৰ্ধ দিয়া আছে 21 সেন্টিমিটাৰ তাৰ পিছতে আমাক কোণ দিয়া আছে 60 ডিগ্ৰী যাক আমি থিটা ৰে লিখো থিটা সমান 60 ডিগ্ৰী ঠিক আছে এতিয়া আমি 1 নম্বৰত কি লিখি উলিয়াব লাগে চাপটোৰ দৈৰ্ঘ্য চোৱা চাপটোৰ দৈৰ্ঘ্য উলোৱা ফৰ্মুলা এটা আছে এই কিতাপতে আছে মই দেখাই দিছো চোৱা এটো চোৱা থিটা কোণৰ এটা বৃত্তকলাৰ এটা চাপৰ দৈৰ্ঘ্য থিটা বাই 360 * 2 পাই r পেজ নম্বৰ 247 এই ফৰ্মুলাটো আছে এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি অংকটো কৰিম আহা আমি ফৰ্মুলাটো লিখি লওঁ থিটা বাই 360 * 2 পাই r সৰি 2 পাই r আছিল এতিয়া আমি মানবিলাক বহাই দিম সো থিটাৰ মান কিমান 60 ডিগ্ৰী ইয়াত আমি থিটাৰ ঠাইত 60 ডিগ্ৰী বহাই দিম তাৰপিছত চোৱা 2 আছে 2 যেনেকৈ আছে তেনেকৈ লিখিম আমি পাই মানটো তোমালোকে জানাই পাই মানটো আমি কিমান ব্যৱহাৰ কৰো 22/7 মানে যত পাই আছে তত আমি 22/7 লিখিম আৰু মাজত একো চিন নাথাকিলে পূৰণ চিন দিও আমি আর মানে ব্যাসাৰ্ধ 21 দিয়া আছে 21 লিখিম এতিয়া আমি কটাকটি কৰিম যিবিলাক কটাকটি যায় 0 0 একেটা আছে কটাকটি কৰিলো আমি চোৱা 6 এগুণ 6 6 গুণ 36 মানে উপৰে তলে আমি সদায় কটাকটি কৰো একেটা সংখ্যাৰে কটাকটি গলে আমি কটাকটি কৰো মানে এই উপৰটোকো 6 ৰে বাৰ যাব ইয়াকো 6 ৰে যাব এখানে আমি কাটিব পাৰিম এটো 6 গুণ 6 6 গুণ 36 এটো চোৱা ওপৰত থকা বুজায় এনেকৈ কিবা এটা সংখ্যা থাকিলে ওপৰত থকা বুজায় ওপৰে তলেহে আমি কাটিব পাৰিম তো 7 এগুণ 7 7 3 গুণ 21 ঠিক আছে তাৰপিছত 3 আৰু এইফালে 6 ইয়াকো 3 ৰে যাব 3 এগুণ 3 3 দুগুণ 6 আমি কাটিব পাৰিম এই ওপৰত আছে এই তলত আছে এনেকৈ কটাকটি যাব একেটাই আছে তো ওপৰত কি থাকিলে চোৱা তলত 1 সব সংখ্যা তলত 1 থাকে তো 1 যদি থাকে তলত আমি হেতু নিলিখিলেও হৈ যায় উপৰত কি থাকিলে হেতু লিখিলে 1 টো নিলিখিলেও হয় তো চোৱা উপৰত কি থাকিলে 1 পূৰণ এটো 1 পূৰণ 22 পূৰণ 1 ঠিক আছে মানে 22 তো চাপটোৰ দৈৰ্ঘ্য কিমান হল 22 সেন্টিমিটাৰ লিখিবা ঠিক আছে 2 নম্বৰটা আমাক উলিয়াব লাগে 2 নম্বৰত উলিয়াব লাগে চোৱা চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলাটোৰ কালি তো 2 নম্বৰত আমি কি উলিয়াব লাগে লিখি লবা চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলাটোৰ কালি
চোৱা চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলাৰ কালি মানে এইটো চাপ হয়নে এই চাপৰ দ্বাৰা কোনটো বৃত্তকলা গঠন হৈছে এই বৃত্তকলা অ এ বি বৃত্তকলা হয়নে অ বি এ বি বৃত্তকলা হৈছে তো বৃত্তকলাৰ কালি ওলোৱা ফৰ্মুলা আছে সেই ফৰ্মুলাটো আমি লিখিম যিকোনো বৃত্তকলাৰ কালি ওলোৱা ফৰ্মুলাটো এটাই আছে থিটা বাই 360 ইনটু পাই আৰ স্কয়াৰ So theta मानটো বহাই দিম আমি জানো যেহেতু theta मानটো 60 ডিগ্ৰী হয়নে বাই 360 পাই মানটো কিমান আমি 22/7 লিখো r স্কয়াৰ আছে r দুটা আছে মানে 21 পূৰণ 21 r মানটো 21 কটাকটি কৰি 0 0 গ'ল 6 6 গুণ 36 so হাত এটো ওপৰ আছে তলত আছে হাত এগুণ হাত হাত 3 গুণ 21 হয়নে 3 এগুণ 3 3 দুগুণ 6 2 ৰে আকৌ 22ক যাব 2 11 গুণ 22 তলত চোৱা একোৱে নাই ওপৰতে থাকিলে যি থাকিলে কি থাকিলে 11 পূৰণ 1 11 পূৰণ 1 পূৰণ 21 একটোৰ লগত আমি যি পূৰণ কৰো 1 এ হয় 1 লগত যি পূৰণ কৰো আমি এটো পজা গতিকে 1 11 গুণ 11 11 21 গুণ কিমান হ'ব পূৰণ কৰি চাম আমি 11 21 পূৰণ 11 1 এগুণ 1 1 দুগুণ 2 1 এগুণ 1 1 দুগুণ 2 132 মানে আমি 231 পালো বৃত্তকলা কালি আমি সেন্টিমিটাৰ স্কয়াৰ লিখো সোয়া 3 নম্বৰত কৈছিলে অনুৰূপ জিয়াডালৰ দ্বাৰা গঠন হোৱা বৃত্ত খণ্ডটোৰ কালি ঠিক আছে তো বৃত্ত খণ্ড এটো সোয়া এটো আছিল নহয় এটো জিয়া আছিল এই অংশত ইয়াক জিয়া বুলি কৈছিল দুই ডাঙৰ কে আঁকি দিছো সোয়া এটো বৃত্ত আছিল মানে এটো জিয়া আছিল আমি ইয়াক জিয়া বুলি কওঁ এই জিয়া দ্বাৰা গঠন হোৱা এই বৃত্ত খণ্ডটোৰ কালি আমাক উলিয়াব লাগে তো এটো কেনেকৈ ওলাব সোয়া এই গুটে অংশটোৰ কালি মানে এই গুটে অংশটোৰ কালি উলিয়াই আমি এই ত্ৰিভুজটো বিয়োগ কৰি দিব লাগিব যেটো নাম ও এ বি আছিল তো এটো বৃত্তকলা বুলি কওঁ এখানে আমি লিখিছো ও এ বৃত্তকলাৰ কালি মাইনাস এই ত্ৰিভুজৰ কালি তো বৃত্তকলাৰ কালি আমি কিমান পাইছিলো 231 পাইছিলো সৰি 231 পাইছিলো মাইনাস এটা ত্রিভুজৰ কালি উলিওৱা ফৰ্মুলা এটা আছে √3/4 বাহু স্কয়াৰ এটা ফৰ্মুলা হয় ঠিক আছে 231 মাইনাস √3/4 বাহু কিমান 20 এটো বাহুৱে হয় না 21 আছিল বাহু মানে ব্যাসাৰ্ধ 21 এ আছিল তো 21 কোন স্কয়াৰ আছে না হেকানে আমি স্কয়াৰ দিলো এটা 231 মাইনাস 21 দুটা পূৰণ কৰি চাবা 441 পাবা তো মই ইয়াত পূৰণ নকৰো তোমালোকে নিজে পূৰণ কৰি লবা 441 যেটো আমি আগত লিখো √3 আগত তো 44 এই দুটা পূৰণ কৰিলে 441 √3 টো আছে তলত 4 সেন্টিমিটাৰ স্কয়াৰ এটো আমাৰ বন্ধুসকল আনসাৰ